खुलुमबाय हालामनि रादाबाव बयखौबो बरायबाय हाग्रामा महिलारिनि जिउ जारिमिननि सायाव सपना बेसबरुवा बिथाङा गांसे बिजाब सुजुदों। फै बिथाङा बे बिजाब लिरनायनि सायाव मा फोरमायखो जों मिथिना लानि। হাগ্ৰামা মহিলাৰীৰ জীৱনৰ মই অকল হাগ্ৰামা মহিলাৰীৰ যোগেদি গোটেই বড়ো আন্দোলনটোৰ সামান্য আভাস দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ দুই পাৰৰ মানুহৰ মাজত কিছু ভুল বুজাবুজি আছে। অসম আন্দোলনৰ সময়ত বড়োসকলৰ অলপ তেওঁলোক অসন্তুষ্ট আছিল কিছু কথাত। তেওঁলোকৰ আন্দোলনৰ সময়ত আমাৰ এই পাৰৰ মানুহৰ কিছু অসন্তুষ্টি আছিল। গতিকে অসমীয়া ভাষী আৰু বড়ো ভাষীসকলৰ মাজত যিটো এটা এই ভুল বুজাবুজি হৈ আছে, সেই কথাবিলাক মই এই কিতাপখনৰ যোগেদি নোহোৱা কৰিব খুজিছোঁ। বড়ো আন্দোলনৰ কথাখিনি যিখিনি তেওঁলোকে কিয় আন্দোলন কৰিবলগীয়া হ'ল, আমাৰ মানুহে অলপ বুজক। দুটা সুঁতিৰ মাজত বুজাবুজিৰ কাৰণে মই হাগ্ৰামা মহিলাৰীক সাঁকো হিচাপে লৈছোঁ। অসমবাসীয়ে আচৰিত হ'ব যে হাগ্ৰামা মহিলাৰীয়ে সংগীত লিখিছিল, তেওঁ গীত লিখিছিল। হাগ্ৰামা মহিলাৰীয়ে সংগ্ৰামৰ গীত লিখিছিল, বড়োসকলক আগবাঢ়ি যাবৰ কাৰণে সংগ্ৰামী গীত ৰচনা কৰিছিল। তদুপৰি তেওঁ প্ৰেমৰ গীত ৰচনা কৰিছিল। হাগ্ৰামা মহিলাৰী সংগ্ৰাম, প্ৰেম সকলোৰে গীত ৰচনা কৰিছিল। সেইবোৰ